सिला फोथाराव सासे लाइमोना आसाम पुलिसनि सासे असिजों हुमखि होजानानै गावखौ फोजोबना लादों। धेमाजि जिल्लानि सिङाव थानाय सिला फोथारनि 2 नं सिला गामिनि दिपेन सनवालनि फिसाज्ला जितु सनवाला दौलें लागायना गावखौ फोजोबना लानाय जाथाया ओनसोल नाङैनो दुखु लाबोदों। नखरनि सुबुङा फोरमायनाय बादिब्ला जितु सनवाला मेट्रिक आनजादाव खेबनै फेल जादोंमोन, जायनि जाहोनाव मेट्रिक पास जानाय फोरमान बिलाइनि गोनांथि जानायलाय जितु सनवाला नंखाय मेट्रिक पासनि फोरमान बिलाइ बायनानै लादोंमोन। ঘটনাটো মানে আমাৰ ল'ৰাটো এনেকুৱা বৰ বেছি ভাল অৱস্থা নহয়। কি নাম? আৰু জিতু সোণোৱাল। হয়। তাৰপিছত এই মেট্ৰিক পৰীক্ষা দুবাৰ দিয়া হয়, দুবাৰ দিছিলে, তাৰ চাকৰি বাকৰি নোহোৱাৰ কাৰণে দুবাৰ দিছিলে। কিন্তু পুলিচে গম পালে, কথাটো গম পাই পেলাই ঘৰত আহি ক'লে হয়, পুলিচে থানাক মাতি লৈ গ'ল তাৰ কাৰণে জিতু সোণোৱালক। কোনজন পুলিচ? মহেন্দ্ৰ শইকীয়াই আজি এই ল'ৰাটো খাই দিলে কুলিজা। থানাক মাতি নি পিনে টকা পইচা দাবী কৰিলে, অকণমান দাবী কৰাত 50-60 হাজাৰ এনেকুৱা কিবা এটা দাবী কৰিলে। কিন্তু ল'ৰাটো সেই 50-60 হাজাৰ যোগাৰ কৰিব নোৱাৰি, বাপেকটো সৰুতে ঢুকালে আৰু 50-60 হাজাৰ পইচা যোগাৰ কৰিব নোৱাৰিলে। তাৰ উপৰিও তাৰ মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট যিমান কাগজ পত্ৰ আছিলে পুলিচে চব জমা কৰি ল'লে, কাঢ়ি ল'লে, থানাত কাঢ়ি ল'লে। তাৰপৰা ঘৰত আহি ল'ৰাটো উপায় নাপায় এনেকুৱা অৱস্থা হ'ল, হৈ ছুইচাইড হৈ মৰি গ'ল। এতিয়া এনেকুৱা এটা দাবী নকৰিলে হ'লে আমাৰ ল'ৰাটো আজি এইভাগে থাকিলে হ'লে, পুলিচে দাবী কৰাৰ কাৰণেহে আমাৰ ল'ৰাটো আজি এই সংসাৰৰ পৰা গুচি যাবলগীয়া হ'ল। এইটো মহেন্দ্ৰ কি ইমান তাৰ আত্মা এখন নাই নেকি? সি কিবা মানুহ নহয় নেকি? তাৰ ল'ৰা ছোৱালী নাই নেকি? এই ল'ৰাটোক যে সি ইমান দাবী কৰিছে, ইমান টকা পইচা দাবী কৰি এই দুখীয়াক সহায় কৰিব লাগে, এই ল'ৰাটোক সি আজি এনেকুৱা কৰিছে। আজি একো জেগা নোহোৱাত আজি কিমান দূৰত ল'ৰাটো গৈ মৰিছেগৈ। बे फोरमान बिलाइजोंनो जितु सनवाला आसाम पुलिसनि साख्रिनि इन्टारभिउ महरै खारनो थांदोंमोन। जेब्ला पुलिसा डकुमेन्टफोरखौ चेक खालामो अब्ला जितु सनवालनि मेट्रिक आनजादनि पास सार्टिफिकेटआ नंखाय होनना फोरमान जायो। मख'थावनादि बे समावनो सिलाफोथार थानानि असि महेन्द्र शइकिया केस होनाय जागोन होनना जितु सनवालखौ हुमखि होयो। जितु सनवाला केसखौ सिफायनो होननानै थानासिम थाङो अब्ला थानानि असि महेन्द्र शइकिया केसखौ सिफायनायनि मुङाव 50,000 रां दाबि खालामो। जुदि 50,000 रांखौ होनो हाया अब्ला केसखौबो सिफायनाय जानाय नङा होनना हुमखि होबावो असि बिथाङा। जाउनाव जितु सनवाला 50,000 रां होनो हायैनि थाखाय केसखौ सिफायनो हायासै। बेनि थाखायनो जितु सनवाला गावखौ जिउ फोजोबना लादों होनना नखरनि सुबुङा फोरमायो। गासै जाथायखौ रायजो राजाफ्रा मिथिनानै राजा लामायाव सिलाफोथार थानानै असि महेन्द्र शइकियाखौ हमनानै साजा होनांगौ होननानै दाबि दैखांदों। जितु सोनोवाल বুলি ইয়াৰে 2 নং চিলা গাঁৱৰ যুৱক এজনে আত্মহত্যা কৰা বুলি আমি খবৰ পাইছিলোঁ। তো এই সংক্ৰান্তত আমাৰ মেজিষ্ট্ৰেট আমি আহিছোঁ আৰু ৰাইজৰ অভিযোগ আছে। কালি তেওঁক কেছ এটা সংক্ৰান্তত থানালৈ মাতি দিছিল, সেয়ে পুলিচৰ ওপৰত অভিযোগ দিছে আৰু আমি গোটেই ঘটনাবিলাক চাই আছোঁ। উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ঘটনাটো সম্পৰ্কে কি ব্যৱস্থা লোৱা যায় সেইটো আমি পিছত চিন্তা কৰিম। এতিয়া আমি যি আইনমতে যিখিনি কাম কৰিব লগা আছে সেই কামখিনি আমি কৰি ল'ব লৈছোঁ। আপোনাৰ চিলাফাৰা থানাত যিজন উপ পৰিদৰ্শক মহেন্দ্ৰ শইকীয়া তেখেতৰ ওপৰত 50,000 টকা ডিমাণ্ডৰ অভিযোগটো উঠিছে। অভিযোগ আছে আৰু মই সেইকাৰণে ৰাইজক কৈছোঁ আমি অভিযোগৰ তদন্ত কৰিম আৰু আইনৰ ঊৰ্ধত কোনো নহয়। যদি কোনোবাই দোষ কৰিছে নিশ্চিতভাৱে তেওঁ আইনৰ যোগেদি শাস্তি দিয়া হ'ব।